নমস্কাৰ ENI আসামলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকক ক'বলৈ লৈছো নেশ্যনেল স্কলাৰশ্বিপত এপ্লাই কৰিবৰ কাৰণে কেনেকৈ OTR ক্ৰিয়েট কৰিব। OTR ক্ৰিয়েট কৰিবৰ কাৰণে প্ৰথমে গুগল প্লে ষ্টৰৰ পৰা NSP OTR আৰু আধাৰ ফেচ ID এই দুটা এপ ডাউনলোড কৰি ল'ব লাগিব। আধাৰ ফেচ ID টো বেকত থাকিব, সেইটো ওপেন নহয়, আৰু NSP OTR টো আপোনালোকক মই ওপেন কৰি দেখুৱাই আছো। এয়া চাওক, এইটোৱে হৈছে তাৰ ইন্টাৰফেসটো এপটোৰ। আৰু এই এপটো ডাউনলোড কৰাৰ পাছত ৰেজিষ্টাৰত যাব লাগিব। যিসকলে অলৰেডি কৰিছে তেওঁলোকে লগিঙত গৈ OTR দি লগিং কৰিব পাৰিব, আৰু যিসকলে নতুনকৈ কৰিব তেওঁলোকে ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব। এয়া দেখিছে, আপোনালোকক মই কৈ দিছোঁ। আৰু তাৰপিছত এয়া দিয়াই আছে, এয়া মেণ্ডেটৰী যিকোনো নেশ্যনেল স্কলাৰশ্বিপ, কিষাণ উদয় হওক বা আন কিবাই হওক, মাইনৰিটি বা OBC ST যি স্কলাৰশ্বিপ থাকে সকলোৰে কাৰণে কৰিবৰ কাৰণে এই ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব। আৰু এইটোৱে আমি ফিউচাৰত যিমান স্কলাৰশ্বিপত এপ্লাই কৰিম এই OTR ব্যৱহাৰ কৰি কৰিব পাৰিম। গতিকে যিসকলে এতিয়াও কৰা নাই সোনকালে কৰি ল'ব। পৰ্টেল ওপেন আছে এতিয়া। তাৰ কাৰণে এক্টিভ মোবাইল নম্বৰ এটা লাগিব, কাৰণ মোবাইল নম্বৰ নহ'লে নহ'ব। আৰু এই OTR ক্ৰিয়েট কৰাৰ কাৰণে কোনো ধৰণৰ পে'মেণ্ট দিবলগীয়া নহয়। আৰু এয়া প্ৰথমে এয়া গাইডলাইনখিনি থাকিব ৰেজিষ্টাৰত দিয়াৰ পাছত। এয়া চাই লওক আপোনালোকে, এয়া ওৱান টাইম যিখিনি দিয়া আছে, মই যিখিনি কথা কৈছোঁ সেইখিনিয়ে। আৰু প্ৰথমে যেতিয়া মোবাইল নম্বৰটো দি ভেৰিফাই কৰিব, তাৰপিছতে এটা ৰেফাৰেঞ্চ নম্বৰ আহিব, আৰু সেই ৰেফাৰেঞ্চ নম্বৰটো দি ফেচ অথেণ্টিকেশ্যন কৰিব লাগিব। ছেকেণ্ড দিয়া আছে, থাৰ্ডত EKYC, আৰু EKYC কৰাৰ পাছত ফেচ অথেণ্টিকেশ্যন কৰাৰ পাছত OTRটো মোবাইলত আহি যাব। আৰু সেই OTRটো দিয়ে ফিউচাৰত আপোনালোকে যিকোনো স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু আধাৰ কাৰ্ডটো মেণ্ডেটৰী, আধাৰ কাৰ্ডটো লাগিব ষ্টুডেণ্টৰ। আৰু যিবোৰ মাইনৰ ষ্টুডেণ্ট হয় আধাৰ কাৰ্ড নাথাকে তেওঁলোকে পেৰেণ্টছৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। আৰু এই গাইডলাইনছখিনি ভালকৈ পঢ়ি ল'ব। আৰু পঢ়াৰ পাছত I agree to the following বুলি দি দুটা অপশ্যন দিয়া আছে, সেই দুইটাতে ক্লিক কৰি দিব লাগিব। আৰু ক্লিক কৰাৰ পাছত এইফালে নেক্সটত ক্লিক কৰিব লাগিব। আৰু এইখিনি কৰাৰ পাছত নেক্সট ইণ্টাৰফেচটো আহিব। এয়া চাওক, ইয়াতে দেখিছে আপোনালোকে ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। এতিয়া ছেকেণ্ড নম্বৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰিব লাগিব। তাৰ কাৰণে নিজৰ এক্টিভ মোবাইল নম্বৰটো দিব, যাতে সেইটো কেতিয়াও ইনএক্টিভ নহয়, কাৰণ তাতেই OTP আদি কৰি সকলো আহিব, মেছেজ আহিব সেইকাৰণে। আৰু মোবাইল নম্বৰটো ভৰাই চেণ্ড OTP দি দিব। আৰু চেণ্ড OTP দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত OTP এটা আহিব। সেই OTPটো ইয়াতে এণ্টাৰ কৰিব লাগিব। এণ্টাৰ OTP বুলি দিয়া আছে, দেখিছেনে? আৰু এই মোবাইল নম্বৰটো যিটো দিব এক্টিভ ৰাখিব, কিন্তু নহ'লে পিছত অসুবিধাৰ সৃষ্টি হ'ব। সেইকাৰণে OTPটো এণ্টাৰ কৰাৰ পাছত অকণমান তললৈ যাব, আৰু আপোনালোকৰ স্ক্ৰীনত যিটো কেপচা কোড দিব সেইটো ভৰাই দিব, দি ভেৰিফাই কৰিব। আৰু তাৰ পাছতে আপোনালোকে কৰিব লাগিব ফেচ অথেণ্টিকেশ্যন EKYC, আৰু তাৰপিছত আহিব ফিনিছ। আৰু মোবাইলত আপোনালোকৰ OTR আৰু লগতে পাছৱাৰ্ড আহি যাব। থেংক ইউ।